আজি আমি ব্যঞ্জন বৰ্ণৰ কথা আলোচনা কৰিম। প্ৰথমে মই ব্যঞ্জন বৰ্ণখন লিখি দেখুৱাইছো। ক, খ, গ, ঘ, ঙ, প্ৰথম ছ, দ্বিতীয় ছ, বগীয়া জ, ঝ, নিয়, মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য ধ, মূৰ্ধন্য দ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ন। দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, দন্ত্য ন। প, ফ, ব, ভ, ম, জ, ৰ, ল, ৱ, তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য স, হ, ক্ষ, দৈৰ, ঢৈৰ, উৎস্থ, হসন্ত, অনুসং, বিসৰ্গ, চন্দ্ৰবিন্দু হৈছে ব্যঞ্জন বৰ্ণ। ক, খ, গ, ঘ, ঙ, প্ৰথম ছ, দ্বিতীয় ছ, বগীয়া জ, ঝ, নিয়, মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ন, দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, দন্ত্য ন, প, ফ, ব, ভ, ম, জ, ৰ, ল, ৱ, তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য স, হ, ক্ষ, দৈৰ, ঢৈৰ, উৎস্থ, হসন্ত, অনুসং, বিসৰ্গ, চন্দ্ৰবিন্দু। এতিয়া ব্যঞ্জন বৰ্ণখনৰ যেতিয়া ক বৰ্গ বুলি ক'ব, ক বৰ্গ বুলি ক'লে ক, খ, গ, ঘ, ঙ এই পাঁচটা বৰ্ণক বুজাব। তেনেকৈ প্ৰথম ছ বৰ্গ বুলি ক'লে এই পাঁচটা, প্ৰথম ছ, দ্বিতীয় ছ, বগীয়া জ, ঝ, নিয়। আৰু মূৰ্ধন্য ত বৰ্গ বুলি ক'লে মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ন বৰ্ণক বুজাব। আৰু দন্ত্য ত বৰ্গ বুলি ক'লে দন্ত্য তৰ ঘৰত থকা যিকেইটা বৰ্ণ আছে দন্ত্য ন লৈকে পাঁচটা বৰ্ণক বুজাব। পৰ পৰা ম লৈকে এইকেইটা হৈছে প বৰ্গৰ বৰ্ণ। এতিয়া আমি এই কৰ পৰা আমি ম লৈকে 25টা বৰ্ণ পাইছোঁ। এই কৰ পৰা আমি ম লৈ আমি ইয়াত 25টা বৰ্ণ পাইছোঁ। কৰ পৰা ম লৈ এই 25টা বৰ্ণক স্পৰ্শ বৰ্ণ বুলি কোৱা হয়। এতিয়া আমি ক খ খনৰ আমি যে মাতোঁ, যেতিয়া আমি ক, খ, গ, ঘ, ঙ আমাৰ যেতিয়া ঙলৈকে মানো তেতিয়া আমাৰ এই বৰ্ণকেইটা আমাৰ কণ্ঠ অৰ্থাৎ শব্দৰ যিটো উচ্চাৰণ ক'ৰ পৰা আহে, কণ্ঠৰ পৰা আহে। সেইকাৰণে ইয়াক কণ্ঠস্থ বৰ্ণ বুলি কৈছে। উচ্চাৰণৰ ওপৰত ভিত্তি কৰি এই বৰ্ণকেইটাৰ নাম দিয়া হৈছে। তেনেকৈ প্ৰথম ছ বৰ্গৰ বৰ্ণকেইটাক তালব্য বৰ্ণ বুলি কয়। মূৰ্ধন্য ত বৰ্গৰ বৰ্ণকেইটাক মূৰ্ধন্য ন বৰ্ণ বুলি কয়। দন্ত্য ত বৰ্গৰ বৰ্ণকেইটাক দন্ত্যন্য বৰ্ণ বুলি কয়। প বৰ্গৰ বৰ্ণকেইটাক উষ্ম বৰ্ণ বুলি কয়। আৰু জ বৰ্গৰ বৰ্ণকেইটাক অন্ঠস্থ বৰ্ণ বুলি কোৱা হয়। তালব্য শ মূৰ্ধন্য শ, দন্ত্য শ হয় ইয়াক উষ্ম বৰ্ণ বুলি কোৱা হয়। ক্ষ, দৈৰ, ঢৈৰ, অতিষ্ঠকে সংযোগী বৰ্ণ বুলি কোৱা হয়। সংযোগী বৰ্ণ মানে কি?
এই বৰ্ণকেইটা কোনো ছেপাৰেট ব্যঞ্জন বৰ্ণ কোনো ছেপাৰেট বৰ্ণ নহয়। এই ক্ষটো ওপৰৰ বৰ্ণ লগ লাগি ক্ষয় হৈছে। যেনেকৈ চোৱা ক যোগ মূৰ্ধন্য ষ অৰ্থাৎ ক আৰু মূৰ্ধন্য ষ লগ লাগি কি হৈছে ক্ষয় হৈছে। ইয়াতে দৈৰ ধৈৰ অতিষ্ঠ য় এইকেইটা হৈছে মূৰ্ধন্য ড মূৰ্ধন্য ধ আৰু জ্বৰ কোমল ৰূপ। এইকেইটা কোমল ৰূপ, সেইকাৰণে ই ছেপাৰেট বৰ্ণ অৰ্থাৎ সংযোগী অৰ্থাৎ বেলেগ বৰ্ণৰ পৰা ই আহিছে।